কল্পনাই কৰিব পৰা নাই, ভবাই নাছিলোঁ যে জীৱনত কেতিয়াবা এনেকুৱা এটা দিনো দেখিম। কেতিয়াও ভবা নাছিলোঁ, কাৰণ জুবিন দাবিহীন অসম কোনেও কল্পনাই কৰা নাছিলোঁ। ভবাই নাছিলোঁ আজি ঘপককৈ এনেকুৱা এটা নিউজ আহিব, এনেকুৱা এটা খবৰ শুনিম বুলি। আৰু যেতিয়াৰ পৰা শুনিছোঁ, প্ৰথমতেতো উৰা বাতৰি বুলি কৈ পেলাই বহুত সময় এনেকৈ থাকিলোঁ। কিন্তু যেতিয়া বাৰে বাৰে নিউজসমূহ আহি আছে, সকলোৱে যেতিয়া এটাৰ পিছত এটা ছ'চিয়েল মিডিয়াত দিছে, তেতিয়াহে গম পাইছোঁ যে কথাটো সত্য। মানিবলৈ একদম একেবাৰে মানিব পৰা নাই কথাষাৰ। আজি মোৰ দৰে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ চকুত টোপনি নাই, সকলোৰে চকুত চকুৰ পানী। কাৰণ আমাৰ জুবিন দা সকলোৰে হিয়াৰ আমঠু আছিলে, সঁচাকৈয়ে হিয়াৰ আমঠু। আপোন নহয়ও আপোন, তেজ মঙহৰ নহয়ও তেজ মঙহৰ যেন লগা মানুহ তেওঁ। হাজাৰজনক জীৱন দান দি থৈ গ'ল, হাজাৰজনক ভাল কাম কৰি থৈ গ'ল, হাজাৰজনৰ কাৰণে, হাজাৰজনৰ ঘৰ ৰক্ষা কৰি থৈ গ'ল। ক'বলৈ ভাষা নাই। কোনোদিন সেইবোৰ কেমেৰাৰ আগত নকৰে তেওঁ, সকলো কেমেৰাৰ পিছতে কৰে। কিন্তু কোনোদিন তেওঁ যিমান কষ্ট খালেও, যিমান যি হ'লেও তেওঁ কোনোদিন উফ বুলি এটা শব্দ নকৰে। ইমানবাৰ মৃত্যুৰ মুখৰ পৰা তেওঁ কিমানবাৰ বাচি আহিছে, আৰু এইবাৰো যদি অকণমান তেওঁ কেনেবাকৈ যদি অকণমান চান্স দিলে হ'লে। বেপাৰীকেইটা টানি লৈ গ'ল তেখেতক আমাৰ অসমৰ পৰা একেবাৰে বিদেশলৈ। কোটিপতি বেপাৰী, তহঁতৰ পইচা বেছি হৈছিলে। তহঁতি জাননে কাক লৈ গৈছিলি? জুবিন দা কি হয় আমাৰ কাৰণে, অসমৰ মানুহৰ কাৰণে? তহঁতি সঁচাকৈ গম পোৱা নাছিলি? কাক লগত নিছ তহঁতে? সেইজন এজন হীৰা হয়, হীৰা। আৰু তহঁতি এটুকুৰা হীৰা লৈ গৈছ, আৰু তহঁতৰ কোনো দায়িত্ববোধ বোলা বস্তুটো নাই। কোনো দায়িত্বই নাছিলে তেখেতক সুৰক্ষা দিয়াৰ। তহঁতি একদম এতিয়া কৈছ যে আমি গমেই নাপাওঁ, তেখেতে সেইটো সময়ত আমাক নোকোৱাকৈ গ'ল। আৰু যেতিয়া এইটো খবৰটো হ'ল তেতিয়া গম পাওঁ। আমি সেইটো সময়ত বিজনেছ মিটিঙত আছিলোঁ। এনেদৰে এতিয়া ক'বলৈ আহিছোঁ, আৰু এই কথাষাৰ কৈ তহঁতৰ দায়িত্ব শেষ। তহঁতৰ কথাটো অকণো লগা নাই তহঁতি যে দুখী বুলি। তহঁতি যেনেকৈ নিছিলি তেনেকৈ সুৰক্ষা কিয় দিয়া নাছিলি? তহঁতি জানই তেখেত কিমান অসুস্থ হৈ আছিলে। তেখেতক কিছুদিনৰ আগতে তেখেতে কিমান দিন মেডিকেলাইজ হৈ আছিলে তহঁতি জান? ইমান দিন মেডিকেলত আছিলে। আমাতকৈ বেছি তহঁতি ভালকৈ জান। কিন্তু তহঁতি অকল বেপাৰ, নিজৰ পইচাৰ কথা ভাবিলি, নিজৰ পইচা কেনেকৈ বঢ়াওঁ সেইটো ভাবিলি। তাত গৈ বিজনেছ মিটিং কৰি আছ, এফালে মানুহৰ জীৱন এনেকুৱা হৈ গ'ল, মৰি গ'ল মানুহ, তহঁতি গমেই নাপাওঁ বুলি ক'বলৈ আহিছ। হাৰামিহঁত। অসমৰ ৰাইজক কৈছোঁ মই, আপোনালোকে গোটেই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম একেবাৰে উজ্বলাই দিয়ক জুবিন দাৰ কথা কৈ অসমৰ মানুহে, গোটেই পৃথিৱীৰ মানুহে জানক যে জুবিন দা আমাৰ কাৰণে কি হয়, কি আছিলে তেওঁ আমাৰ কাৰণে। সকলোৱে জানক, আৰু জানিব লাগিব। তেওঁ আমাৰ মাজত আজি নাই যদিও আছে, আৰু গোটেই জীৱন থাকিব। আমি কি হেৰুৱাইছোঁ, আমি কি হেৰুৱালোঁ, অসমৰ এটা সম্পদ হেৰুৱালোঁ। গোটেই আজি এনেকুৱা লাগিছে যেন কোনোবা নিজৰ আপোন মানুহ কোনোবা গুচি গৈছেগৈ। ভবাই নাছিলোঁ কেতিয়াবা যে এনেকুৱা এটা দিন আহিব, এনেকুৱা এটা। আৰু এইবোৰ কি নৰ্থ ইষ্ট ফেষ্টিভেল কি লাভ হ'ল আমাৰ? তহঁতি কি কৰিলিগৈ তাত গৈ? অসমৰ বাহিৰ ঠিক আছে, তাত গৈ বিদেশত গৈ পাতিলিগৈ, কিন্তু অসমৰ কি লাভ হ'ল? নৰ্থ ইষ্টৰ কি লাভ হ'ল? ভাষা আগবাঢ়িলে, সংস্কৃতি আগবাঢ়িলে, কি আগবাঢ়িলে? নে তহঁতৰ জেবকেইটাহে আগবাঢ়িলে? মাৰি পেলালেগৈ তহঁতি নি পেলাই। আৰু লগত যিকেইটা গৈছিলে, মেনেজাৰ হওক, তেওঁৰ লগত যিকেইজন সতীৰ্থ গৈছিলে, 15-16জন লোকৰ কথা যে কৈ আছে, তেখেতলোকক কৈছোঁ, তহঁতৰো অকণো দায়িত্ববোধ নাছিলে নেকি? তহঁতি জানো জুবিন দা মানুহজন কেনেকুৱা। আৰু তহঁতি তেনে স্বত্তেও তহঁতি তেখেতক সাগৰলৈ লৈ গৈছ, সাগৰত সাঁতোৰাইছেগৈ। তহঁতি জানো তেখেতৰ যে চিজাৰ এটেক আহে বুলি, আৰু চিজাৰ এটেক অহাৰ পিছতো তহঁতি জানই, আৰু কিমানবাৰ তেখেতৰ এইটো এটেক আহিছে। আৰু তেনেস্থলত তহঁতি তেওঁক সাগৰত লৈ গৈছ, সাগৰত তহঁতি কোনো বাধা নিদিলি কিয়?
কিবা এটা কৰিলে ক'বলৈ কোনো ভাষা নাই কি কম মানে কি নকম মানে ভাবিব নোৱাৰা এটা কল্পনা কৰিব নোৱাৰা এটা দিন আহিলে সঁচাকৈ অসমৰ কাৰণে বহুত মানে এইটো এনেকুৱা এটা সম্পদ হেৰুৱালোঁ এনেকুৱা এটা যিটো মানে কেতিয়াও অসমৰ ৰাইজে পূৰ কৰিব নোৱাৰে যিটো ক্ষতি হ'ল অসমৰ যিটো ক্ষতি হ'ল তেওঁ বহুত দি থৈ গ'ল আমাক বহুত দি থৈ গ'ল কিমান মানে ইমান দি থৈ গ'ল যে আমি কেতিয়াও তেখেতৰ ঋণ কোনোদিন পূৰ কৰিব নোৱাৰিম তেখেতৰ য'তেই আছে যেনেকৈ আছে বিদেহী আত্মাই শান্তি লাভ কৰক আৰু মই এটা ক'ম শব্দ এই ৰিপ শব্দটো নিলিখি আপোনালোকে প্লিজ লাগিলে তেখেত শান্তিত থাকক বুলি লিখক ৰিপ শব্দটো ব্যৱহাৰ নকৰিব বৰ বেয়া লাগে শুনিবলৈ